বিভিন্ন অসমৰ বিভিন্ন স্থানত আজি আমাৰ আক্ৰাছৰ জৰিয়তে বিভিন্ন জিলাতো বীৰ চিলাৰায় দিৱস পালন কৰা হৈছে আৰু লগতে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিভিন্ন জিলাত আজি বীৰ চিলাৰায় দিৱস আয়োজন কৰা হয়। মই নথৈ আনন্দিত আজি এই অনুষ্ঠানবিলাকত উপস্থিত এটা ভাল খবৰ যে অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এটা আলোচনা এখন হৈ গৈছে কিছুদিন আগতে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা ধুনীয়া পজিটিভভাৱে তেওঁ আগবাঢ়িছে আৰু যি দীৰ্ঘদিনীয়া যিহেতু আমাৰ ST ষ্টেটাছৰ কাৰণে যিটো কোচ ৰাজবংশীৰ ST ষ্টেটাছৰ কাৰণে যিটো ডিমাণ্ড সেই ডিমাণ্ডটো আমাৰ ভৰসা যে অকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ডিমাণ্ডটো পূৰ কৰিব। কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া এইটো এটা ডিমাণ্ড আৰু এটা দেখা যায় যে বিভিন্ন প্ৰকাৰে এই ডিমাণ্ডৰ কাৰণে প্ৰায় সকলো সংগঠনে কোচ ৰাজবংশী সংগঠনে বিচাৰি আহিছে আৰু মই আশা কৰিছোঁ নিশ্চয়কৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথা তেওঁ নিজে উপলব্ধি কৰিব পাৰে আৰু ইতিমধ্যে তেওঁ ষ্টেপ লৈছে। আশা কৰিছোঁ নিশ্চয় অতি কম সময়ৰ ভিতৰত ST ষ্টেটাছ কোচ ৰাজবংশীসকলে পাবলৈ সক্ষম হ'ব। আমাৰ ইতিমধ্যে বহুখিনি বৈঠক ইতিমধ্যে হৈছে, কেন্দ্ৰীয়ভাৱে বহুখিনি বৈঠক হৈছিলে আৰু নিশ্চয়কৈ আপোনালোকে জানে যে ST ষ্টেটাছৰ সময়ত অন্য যিবিলাক জাতি জনগোষ্ঠী আছে ST ষ্টেটাছ ইতিমধ্যে পাইছে সেইখিনি যাতে কোনো ধৰণৰ তাত প্ৰভাৱ নপৰাকৈ ST ষ্টেটাছটো দিব পাৰি সেইটোৰ কাৰণে তাৰ পৰ্যালোচনা চলি আছে। সেইকাৰণে অকণমান টাইম লৈছে আৰু নিশ্চয়কৈ ST ষ্টেটাছ দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে তেওঁ আগ্ৰহী আৰু এই ষ্টেটাছ কোচ ৰাজবংশীসকলে নিশ্চয়কৈ বীৰ চিলাৰায় অকল কোচ ৰাজবংশীৰ নহয়, বীৰ চিলাৰায় গোটেই অসমীয়া জাতিৰ বীৰ, ভাৰতৰ বীৰ আৰু তেওঁ এগৰাকী পৃথিৱীৰ মহাবীৰ আচলতে। গতিকে অসমীয়া জাতিটোৱে এই বীৰজনাক যেনেকৈ শ্ৰদ্ধা জনাব লাগে, যেনেকৈ সন্মান জনাব লাগে আজিৰ দিনটোত, এতিয়াও বহুখিনি আমাৰ কৰিবলৈ বাকী থকা যেন লাগে। তথাপিও যেনেকৈ ইয়াত গোৱালপাৰাত অনুষ্ঠিত কৰিছে, ইয়াত কোনো কৃপণালী কৰা নাই, সেইটো কাৰণে খুব ভাল লাগিল আৰু মই কোচ ৰাজবংশী ছাত্ৰ সন্থাক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। উঠি অহা প্ৰজন্মক বীৰ চিলাৰায় যিখিনি শৌৰ্য বীৰ্য আৰু যিখিনি তেওঁ আদৰ্শ দেখুৱাইছিল সেইখিনি যদি আমি শিকাব পাৰোঁ, বুজাব পাৰোঁ, তেতিয়াহ'লে আমাৰ সকলোৰে মংগল। অকল যে তেওঁ এগৰাকী বীৰ আছিল তেনেকুৱা নহয়, তেওঁ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াইছিল, সাহিত্য চৰ্চা কৰিছিল, ধৰ্মৰ চৰ্চা কৰিছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক তেওঁ স্থান দিছিল। সেই সময়ত আনকি গীত গোবিন্দৰ দৰে পুথি তেতিয়াৰ জয়দেৱৰ সেইখন তেওঁ সংস্কৃতিকালৈ নিজেই এইজন চিলাৰে ৰচনা কৰিছিল। গতিকে তেওঁ বহুত অৱদান আছিল, অকল এজন যে যুদ্ধত পাকৈত বীৰেই আছিল তেনেকুৱা নহয়। মই ভাবোঁ সামগ্ৰিকভাৱে বীৰ চিলাৰায় যদি সকলোখিনি গুণ আমি আয়ত্ব কৰি আগবাঢ়িব পাৰোঁ তেতিয়া আমাৰ জাতিটোৰ কাৰণে মংগল।